গাইজ আমি জয়াই অসম বুলি বুকু ফিন্দাই কওঁ। আমি প্ৰত্যেকজন অসমীয়াই যলৈকে যাওঁ, আমাৰ অসমৰ বাহিৰত যদি আমি বিশেষকৈ যাওঁ, তেনেহ'লে আমাৰ মুখত এটা শব্দ থাকে যে জয়াই অসম। জয়াই অসম বুলি কোৱাটো বহুতো কাৰণ আছে, কিন্তু তাৰ ভিতৰত এটা শক্তিশালী কাৰণ হৈছে আমাৰ অসমীয়াৰ সংস্কৃতি। বছৰে বছৰে ধৰি আমাৰ অসমীয়াৰ সংস্কৃতিটোক শক্তিশালী কৰি ধৰি ৰাখিছে আমাৰ ভাওনা সংস্কৃতিয়ে। ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰ হওক বা নৰসিংহ অৱতাৰেই হওক, এই অৱতাৰসমূহক বৰ্তমান সময়ত ইমান সুন্দৰকৈ উপস্থাপন কৰি দেখুওৱা যায়, যাৰ ফলত আমাৰ অসমীয়া সংস্কৃতি গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে। আমি অসমীয়াসকলে আমাৰ অসমীয়া সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰিব পৰা হৈছোঁ। এয়া হৈছে ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰ। যদি আমি বিশ্বাস কৰোঁ, তেনেহ'লে ভগৱান আমাৰ চাৰিওফালে আছে, আৰু যদি বিশ্বাস নকৰোঁ, তেনেহ'লে গোটেই পৃথিৱী বা গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিলেও আমি ভগৱানক বিচাৰি নাপাম। ভক্ত প্ৰহ্লাদৰ কথা মতে হিৰণ্যকশিপুৰে যেতিয়া এটা কংক্ৰিটৰ খুঁটাত এটা গদাৰে কোবাই দিছিলে, তেতিয়া সেই কংক্ৰিটৰ খুঁটাটোৰ পৰাই আচলতে ভগৱান বিষ্ণুৰ নৰসিংহ ৰূপ ধৰি ভগৱান বিষ্ণুৰ অৱতাৰ ঘটিছিলে, আৰু সেই ৰূপটোক আমি নৰসিংহ অৱতাৰ বুলি জানো। নৰসিংহ অৱতাৰ লৈ পেলাই তেওঁ হিৰণ্যকশিপুৰৰ বধ কৰিছিলে, আৰু সেই অৱতাৰটোক আমাৰ ভাওনাত ইমান সুন্দৰকৈ উপস্থাপন কৰি দেখুৱাইছে, আৰু তাক দেখি পেলাই আচলতে আমিও মন্ত্ৰমুগ্ধ হৈছোঁ, আৰু গোটেই ভাৰতবাসীয়ে এই ভিডিঅ'টো আচলতে সমগ্ৰ ভাৰততে ভাইৰেল হৈছে, আৰু সেই ভাইৰেল ভিডিঅ'টো যে আমাৰ অসমৰে, তাক ভাবি পেলাই আচলতে আমি অসমীয়াসকলে গৌৰৱ অনুভৱ কৰিছোঁ। বাৰে বাৰে বুকু দাঁতি আমি জয় অসম ক'বলৈ আমি এবাৰো কণ্ঠবোধ নকৰোঁ, কাৰণ আমি আমাৰ অসম সংস্কৃতিত চহকী, প্ৰকৃতিৰ ফালৰ পৰা চহকী, সকলো ফালৰ পৰা আমাৰ অসম চহকী। সেয়েহে আমি বাৰে বাৰে বুকু দাঁতি ক'ব পাৰোঁ জয় অসম বুলি।